আজিৰ এই ভিডিঅ'ত আলোচনা কৰিবলৈ লৈছোঁ PM কিষাণৰ 20 নম্বৰ কিস্তি অৰ্থাৎ শেষৰটো কিস্তি অৰ্থাৎ লাষ্ট কিস্তিটো অৰ্থাৎ শেষৰ কিস্তিটো আপোনালোকে পাইছে নে নাই বা কিমান পাইছে বা কেতিয়াকে এই কিস্তিটো সোমাইছে অৰ্থাৎ লাষ্ট ডেটটো আপোনালোকৰ কেতিয়া আছিলে অৰ্থাৎ আপোনালোকৰ বেংক একাউণ্টত সোমোৱা ডেটটো কেতিয়া আছিলে অৰ্থাৎ বেংক একাউণ্টৰ যেতিয়া পইচাটো গৈছে তেতিয়া আপোনাৰ একাউণ্টৰ ডেটটো অৰ্থাৎ একাউণ্টত সোমোৱা পইচাৰ ডেটটো আপোনালোকৰ কেতিয়া আছিলে এই সকলোখিনি তথ্য আপোনালোকে কেনেধৰণে চাব পাৰিব নিজৰ স্ক্ৰীনতে অৰ্থাৎ PM কিষাণৰ যিটো ইনষ্টলমেণ্ট আছিলে অৰ্থাৎ আগৰ ইনষ্টলমেণ্টখিনিয়ে হওক বা লাষ্ট ইনষ্টলমেণ্টখিনিয়ে হওক সকলো ইনষ্টলমেণ্টখিনি আপোনালোকে নিজৰ স্ক্ৰীনতে কেনেধৰণে আপোনালোকে চাব পাৰিব অৰ্থাৎ আপোনালোকে কেনেকৈ এই সবিশেষ জানিব পাৰিব অৰ্থাৎ কেনেধৰণে আপোনালোকৰ সকলো ইনফৰমেশ্যনছ পাব লাগিব অৰ্থাৎ পাব আপোনালোকে নিজৰ মোবাইলৰ জৰিয়তে আপোনালোকৰ যিটো স্মাৰ্টফোনৰ জৰিয়তে আপোনালোকে সকলো ডিটেইলছ নিজৰ মোবাইলতে পাব পাৰিব কেনেধৰণে এই বস্তুটো কৰিব লাগিব অৰ্থাৎ কেনেধৰণে এই সকলোখিনি বস্তু পাব এই আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকে জানিব পাৰিব অৰ্থাৎ আপোনালোকে স্ক্ৰীনত দেখিব পাই আছে যে এনে ধৰণৰ এটা পেমেন্ট ষ্টেটাছ আপোনালোকে কেনেধৰণে পাব পাৰিব নিজৰ মোবাইলতে অৰ্থাৎ নিজৰ মোবাইলৰ জৰিয়তে সকলো ইনফৰমেশ্যনছ অৰ্থাৎ পেমেন্ট ষ্টেটাছ সকলো বস্তুখিনি আপোনালোকে কেনেধৰণে পাব পাৰিব অৰ্থাৎ আপোনালোকে ইয়াতে দেখিব পাই আছে যে এপ্লিকেশ্যন ষ্টেটাছ অৰ্থাৎ এপ্লিকেশ্যনছ নাম্বাৰৰ পৰা আদি কৰি আপোনালোকে বেনিফিচিয়াৰী ষ্টেটাছ বেনিফিচিয়াৰী কোড এজেন্সি কোড বিভিন্ন ধৰণৰ স্কিম কোড আৰু আধাৰ কোড আৰু বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ বহুত ষ্টেটাছ আপোনালোকে নিজে কেনেধৰণে চাব পাৰিব অৰ্থাৎ একাউণ্ট নাম্বাৰৰ পৰা আদি কৰি সকলোখিনি ষ্টেটাছ কেতিয়া আপোনালোকে পইচাটো পাব বা কেতিয়ালৈকে আপোনাৰ পইচাটো সোমাইছে সকলোখিনি তথ্য আপুনি নিজৰ মোবাইলৰ জৰিয়তে এনেধৰণে চেক কৰিব পাৰিব এই ষ্টেটাছটো পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব এই ষ্টেটাছটো পাবৰ কাৰণে আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা ভিডিঅ' লিংক দিয়া আছে এই লিংকটোত গৈ পিনে আপোনালোকে সম্পূৰ্ণ সবিশেষ চাব পাৰিব তাৰ পৰা আপোনালোকে সকলোখিনি বস্তু পাব পাৰিব তাৰ পৰা আপোনালোকে সকলো ডিটেইলছ চাব পাৰিব